and welcome back to my channel. আমি গৈ আছোঁ এতিয়া শিৱ মন্দিৰলৈ গৈ আছোঁ। হাতীখাল ইক' পাৰ্কৰ ভালে আছে, কিন্তু তাত পাবগৈ নালাগে আৰু এতিয়া আমি পামগৈ আৰু শিৱ মন্দিৰ। বেছি দূৰ নহয়, আমাৰ ঘৰৰ পৰা প্ৰায় 2 কিলোমিটাৰ 2.5 কিলোমিটাৰ এনেকুৱা হ'ব ন। এতিয়া যিহেতু আজি মহাশিৱৰাত্ৰি, সকলোকে মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা আছিলোঁ আৰু সকলোৰে মনৰ আশা পূৰ্ণ কৰক মহাদেৱে। ঠিক আছে, আমি গৈ থাকোঁ আৰু তাত গৈ পোৱাৰ লগে লগে সকলোবোৰ দেখাই থাকিম। এই আমি মন্দিৰ পাইছোঁগৈ আৰু মাইকমাত শুনিছোঁৱেই। এইটো মথাউৰি হয়, বহুত মানে খলা বমা আছে, অলপ অসুবিধা হয় বাৰু, উপায় নাই। আৰু এটা সময়ত বহুত ধুনীয়া হ'ব। এয়াই হৈছে আমাৰ স্থানীয় সাৰ্বজনীন শিৱ মন্দিৰ, 2012 চনতে স্থাপিত হোৱা। বহুত বেছি বছৰ হোৱা নাই, 12 বছৰমান হৈছে আৰু ইয়াতে আহোঁ শিৱৰাত্ৰি বুলি। প্ৰত্যেক বছৰে আহিব নোৱাৰিলেও শিৱৰাত্ৰিৰ দিনা মানে সুবিধা অনুযায়ী আহোঁ আৰু সেৱা কৰোঁ। আজিও তেনেকৈ আহিলোঁ আৰু চাকি জ্বলালোঁ। চাকি জ্বলাই এয়া ৰাইজৰ লগতে বহিছোঁহি, সকলো বহি আছে। আমাৰ স্থানীয় মানুহেই হয়, চিনাকিয়ে হয় সকলোবোৰ। এয়া বহি আছে, অকণমান দেখাইছোঁ আৰু মন্দিৰভাগ এটা সময়ত মানে সকলোৰে ভালদৰে পৰিচিত হ'ব, মানে যেতিয়া মানে মাজুলী আৰু যোৰহাট সংযোগী দলংখন সম্পূৰ্ণ হৈ উঠিলে সকলোৱে চিনি পাব আৰু ভালদৰে সকলোৰে মাজত পৰিচিত হৈ উঠিব বুলি আশা কৰিছোঁ। চাহ আৰু পায়স খাই বাহিৰলৈ ওলাই আহিছোঁ, বাহিৰৰ পৰিৱেশটো দেখাবৰ কাৰণে। দুইফালে আছে পথাৰ, বহুত ধুনীয়া পৰিৱেশত আছে, নিৰিবিলি ঠাই, কোনো হুলস্থুলীয়া পৰিৱেশ নাই, বহুত ধুনীয়া ঠাইত আছে। মই মন্দিৰভাগৰ ওচৰলৈকে আহিছোঁ, তাৰ আগলৈ যোৱা নাই। আৰু এটা সময়ত সলনি হৈ পৰিব, তেতিয়া বহুত মিছ কৰিম এই ঠাইবোৰ। মন্দিৰ ভাগৰ পৰা অলপ আহি এয়া গছজোপাৰ তলতে ৰৈছোঁহি। এজোপা হৈছে বৰগছ, মানে গৰম হৈছে, ৰৈছোঁহি। বহুত ভাল লাগে জেগাটো, নেচাৰেল জেগা হয়। ইয়াত আছিল আৰু বহুত আছিলে, গছবোৰ কটা হ'ল। আৰু এইফাল দিয়ে মানে মাজুলীলৈ যোৱা ৰাস্তা হ'ব, এইফালে হ'ব। বৰ্তমানলৈকে কাম হোৱা নাই বাৰু ৰাস্তা। বহুত ভাল লাগিছে, এনেকুৱা জেগাত আহিলে মনবিলাক খুব ভাল লাগে, ফ্ৰেছ লাগে আৰু। আৰু এয়া মোৰ মামী হয় দে, হাই দিদিও জ্বলালে আজি মনৰ আশা পূৰ হ'ব পাৰে ন, ঘৰখন ভালেই থাকক আৰু। যোৰহাট ডিব্ৰুগড়ৰ পৰা ইক' পাৰ্ক গ'লে 10 কিলোমিটাৰমান লাগে, আৰু মন্দিৰৰ পৰা 1 কিলোমিটাৰ গ'লে ইক' পাৰ্ক পাই যায় আৰু। যোৱা নাই, প্ৰায় 3 বছৰ হৈছে, নতুনেই হয় বনভোজস্থলী। বহুত মানুহ হয়, এতিয়া যিহেতু কমিলে আৰু নতুন বছৰ। এতিয়াতো ফেব্ৰুৱাৰী মাহ হয়, ফেব্ৰুৱাৰী আজিতো 18 তাৰিখ হ'ল। পিকনিক খোৱা ছিজন গ'লেই, তথাপিও মই জনাই দিছোঁ যিহেতু এইফালে আহিছোঁ, মন্দিৰভাগৰ ওচৰতে আছোঁ। সঁচাই ইমান ভাল লাগিছে, নেচাৰেল জেগা আৰু গছ গছনিৰে ভৰা। আৰু ইফালে মানে পোৱালি কেইজনীমান বগৰী পৰাত ব্যস্ত হৈ আছে। হাই গাইছ কৈ দিয়া। আৰু কি বুলি মানে সেৱা কৰিলা বাৰু ভগৱানক? মাহঁতৰ। আৰু তুমি বগৰী আছে জানো? বগৰী নাইয়ে নেকি? বগৰী মানে বেছি নাই আৰু ন? হাতী আহে ন? আঘোণ মাহত আৰু পুৰা হাতী আহি যায় ন? এইবাৰ নাহিলে নেকি হাতী? আহিছিলে জানো?
হা গড় ভালুক হাতী চব আহে অঁ দেখিলা নাই হাতী হে দেখিলা বৰ ধুনীয়াকৈ ওলাই থাকে অঁ তোমালোক এফালে আহি থাকা নি প্ৰায় আহা ন অঁ কোপাকলে আহিছো হয় নেকি অঁ মথাউৰিৰ কাষত সৰু সৰুকৈ অস্থায়ীকৈ ঘৰ সাজি তেওঁলোক থাকে আৰু তাতে থাকি তেওঁলোকে খেতি বাতি কৰে গৰু ছাগলী পোহে আৰু এইবোৰ ক'বলৈ গ'লে মানে ভোগৰ স্থলী ইয়াত সকলোবোৰ পায় মাছ মাংস শাক পাচলি দৈ সকলোবোৰ পায় আৰু এইফালৰ পৰাই সেইফালৰ বজাৰবিলাকলৈ লৈ যায় আৰু আমি মথাউৰিৰ কাষত ৰৈ দিলে আমি সতেজ বস্তু পাই যাওঁ সঁচাকৈ বহুত ভাল লাগে এই ঠাইবিলাক প্ৰাকৃতিক সৌন্দৰ্যতাৰে ভৰপূৰ আৰু আগলৈ গৈ থাকিলে গাঁও বহুত আছে পাই যামগৈ আৰু ইমান দূৰ নাযাওঁগৈ গৈ থাকিলে ব্ৰহ্মপুত্ৰও পাই যামগৈ আৰু সিমান দূৰ নাযাওঁগৈ আৰু দেখুৱাবও নোৱাৰোঁ কেতিয়াবা এদিন দেখাম বাৰু ইক' পাৰ্কখন দেখুওৱা হোৱাই নাই আহিলে বাৰু দেখুৱাম ঘৰ আহি পাই গ'লোহি আৰু ভাল লাগিলে আজি মন্দিৰত গৈ আৰু ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পাম আজিলৈ আহোঁ বাই বাই